खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय रायजोफोर 13 बोसोर बैसोनि सासे उन्दै हिन्जावसाखौ साब्रै दुथांफोरा गुवाहाटीनि अयो हटेलनि रुमावहाय लांनानै जिनाहारि खालामहैनाय जाथाया सोराङाव फैदों असमिया निउसावहाय बे जाथायनि सोमोन्दै मा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव नोंथांमोना बिटिआरनि गाहाय खुंगिरि मानाव गेदेर प्रमद बर' बिथाङा असमिया निउसावहाय हारसा रावजों बिथाङा मा बाथ्रा फोरमायदों बिथाङा मा बिबुंथि होदों नोंथांमोना बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाग्रोदो আজি प्रमोद बड़ो निजके जिमान निका বুলি দাবী কৰে সেকাহীনভাৱে কাম কৰিব খোজে বা তেনে ধৰণৰ এটা অভিপ্ৰায় আছে বুলি আমি কম বেছি পৰিমাণে আমি অৱগত যদি আমি নজনাকৈ আপুনি কিবা কৰি আছে সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল যে তাৰ মাজত যে আপোনালোকেও যিসকল বিপিএফত থাকোতে দুৰ্নীতিৰে পুত খাই থকাৰ অভিযোগ আছে তেনে লোকসকলক বা মন্ত্ৰিত্বৰ কালতো কোনোবা থাকিলে চন্দন ব্ৰহ্ম আহিল মই কোৱা নাই যে চন্দন ব্ৰহ্ম দুৰ্নীতিৰ পুত খাই থাকে কিন্তু অভিযোগ আছিল নাই বুলি আপুনি মই কোনো ক'ব নোৱাৰে এতিয়া খাম্পা বৰগোহাৰীক আকৌ আপোনালোকৰ তাত সামিল কৰাৰ কুচকাৱাজ গতিকে এতিয়া ইউপিপিএল সেই ৱাশ্বিং মেচিন হ'বলৈ গৈ আছে নেকি যদিহে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে এটা সময়ত উত্থাপন কৰা অভিযোগবোৰ সঁচা হয় চাওক পলিটিক্স টু আজিৰ তাৰিখত অল ওভাৰ ইণ্ডিয়া কিছুমান মানুহে আইডলগ বা আইডিঅলজি হিচাপে লৈ পেলাই কাম কৰি আছে আৰু কিছুমান মানুহে ধৰি লওক এজেন্ডা লৈ কাম কৰি আছে ঠিক আছে তো আইডিঅলজি লৈ পেলাই কাম কৰিবৰ কাৰণে যে মই যদি লেফট নহয় মই যদি ৰাইট নহয় মই কোনো এটা উইঙত নাই আমি এটা সাব ৰিজনাল পাৰ্টি এটা ৰিজনাল পলিটিক্যাল পাৰ্টিত আছো আমি পলিটিক্সত আহাত আমাক যদি কিবা আইডিঅলজি বা কিবা ধৰি ল'বলৈ দিয়ে প্ৰথম আমাৰ এজেন্ডাটো আছিল কি জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ পাব লাগে তো এতিয়া এটা সীমিত ৰাজনৈতিক অধিকাৰ পাইছে হিখিনি বাস্তৱত ৰূপায়ণ কৰিব লাগে যে ইখিনি পাৱাৰটোকে ইউজ কৰি দুখন স্কুল দুটা ৰাস্তা নিজৰ সংস্কৃতি নিজৰ কিবা কিবি অলপ কিবা কৰিব পাৰে নেকি আমাৰ অঞ্চলৰ কাৰণে নিজৰ আৰু লগতে আমাৰ লগত বসবাস কৰা জনসাধাৰণে কৰিব লাগে হিটো হল ফাৰ্স্ট এজেন্ডা সো হিটো চাই আছো ইয়াৰ লগতে যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত কাৰবাৰ লগত থাকিব লাগিব আমিতো অকলে আৰু দেশত চৰকাৰ বনাব নোৱাৰো সো আমাৰ লগত মন মিলা আমাৰ লগত আইডিঅলজি মিলা আমাৰ লগত এজেন্ডা মিলা কোনবা এটা টিমৰ লগত থাকিব লাগিব হিটোটো আমি কৰিলো ঠিক আছে থাৰ্ড পইণ্ট যেটো আপুনি কৰিলে যে বিপিএফৰ মানুহ ক'ত যাব এতিয়া হয় আমাটাত আহিব বিজেপিত যাব বা কোনবা কংগ্ৰেছত যাব পাৰে বা বেলেগ এটা দুটা দলত যাব পাৰে যোনি বেয়া পাইছে সো এতিয়া যেটো আপুনি অলপ আগতে ক'লে যে প্ৰমোদ বড়ো ইটো কৰা নাই বা কৰিব পাৰে সো প্ৰথমতে মোৰ চেষ্টাটো হৈছে কি যে ভুল নকৰাকে বেয়া কাম নকৰাকে কিমান আগুৱাই যাব পাৰো সমাজখনত কাৰণ ভাল বেয়াটো আপুনিও দেখা পাইছে এটা যেনেকে পলিটিক্সত প্ৰশ্ন কৰিছে সাংবাদিকতাটো তেনেকা প্ৰশ্ন আহি গৈছে বেলেগ সাংবাদিক এজনে কাগবা ব্ল্যাকমেইলিং কৰিছে এটা সাংবাদিক দেখা পালে যে ইও এনেকা নেকি হয় হয় হেতু সাংঘাতিক হেতু সঁচা কথা হি কৰ পৰা গাড়ী চলাইছে হি কৰ পৰা ঘৰ বনাইছে সো পলিটিক্স আৰু এইবিলাক এটা পৰিবেশত গৈছে তাৰ মাজত সামাজিক পৰিবেশ তাৰ মাজত থাকি মানে ভিৰ মে ৰहोगे तो गुम हो जाओगे তাৰ মাজত থাকি কি কাম কৰিব পাৰো অলপমান এই প্ৰচেষ্টাটো ৰাখা হৈছে গতিকে আজি কোনোবা বিপিএফত আছিলে হি তাতে এটা বেয়া কাম কৰিবও পাৰে বা নকৰিবও পাৰে এই বেয়া কাম কৰা নকৰা অভিযোগটো মই আপোনালোকে এটা সময়ত উত্থাপন কৰা বিষয় অপজিশন কৰা হয় এতিয়াও আপুনি বিপিএফক বহু ক্ষেত্ৰত সমালোচনা কৰে মোটাৰ আছে ইয়াৰ দলিন আছে মোটাৰ 2900 crore লাইবিলিটি ইয়াৰ ভিতৰত 1500 কোটি টকা কোনো হেড নোহোৱাকে কোনো হেড অফ মানে ফান্ড নোহোৱাকে ইয়াৰ ফোর্স অৰ্ডাৰ দি প্লে পাৰ্সেন্ট খাই অৰ্ডাৰ দি গৈছে মানুহবিলাকৰ হাৰাশাস্তি হৈছে সেই সময় নেতৃত্ব দিয়া মানুহসকল সেই লোকসকল কোন সেই লোকসকলটো আজি যিসকল ধৰি লওক ইউপিপিএললৈ আহিব বুলি চলি থকা চৰ্চা সেই ব্যক্তিসকলে নহয় জানো মই সেইকাৰণেহে কৈছো ময়ো হিটোকে ক'ব বিচাৰিছো যে এতিয়া আমি ধৰি লওক কোনবা কংগ্ৰেছ চৰকাৰৰ দিনত যেটো বিজেপিত ক'লে তাত ভুল কৰিলে বুলি বিজেপিত আহা বিজেপিৰ পৰা কংগ্ৰেছতো যাব পাৰে তো এই সিলসিলাটো যেতিয়া লাগে ভাৰতৰ পলিটিক্স থাকিব চলি থাকিব কিন্তু ইয়াৰ ভিতৰত আপুনি মেন চাবিটো ধৰি আছে হিচাপে ষ্টেৰিংটো ধৰি আছে হিচাপে আপোনাৰ গাড়ীখন আপুনি গন্তব্য স্থানত ডেষ্টিনেশন লৈ যাব পাৰিবনে নাই বুজিছেনে গাড়ীত বহুত উঠিব আৰু নামিব বহুতে ভাবিও যে ইহঁতৰ গাড়ীখন ভাল চলি আছে
পটককে উঠি যাব আধা ৰাস্তাত নামি যাব এতিয়া আমাৰ দলত কোনোবা 3টা দল অলৰেডি এক্সপেৰিয়েন্স কৰি আহা মানুহ আছে মোৰ তাত এজন আহিলে আহি পেলাই ক'লে যে আপোনাক এটা আশা কৰি আহিছিলো মই নাপালো দলত এজন লৰাই আহি পেলাই ক'লে তো মই ক'লো তুমি কি বিচাৰি আহিছিলা তো হি ক'লে যে মই এনেকুৱা বিচাৰি আহিছিলো মই ইলেকশ্যন খেলিম বা কিবা এটা বিচাৰি আহিছিলো তো মই এনে খুদিলো তোমাৰ বয়সটো কিমান হ'ল হি ক'লে যে মোৰ বয়সটো মানে 46 ইয়াৰ্স মই খুদিলো যে তুমি আমাৰ দলত আহা কিমান দিন হ'ল হি ক'লে 1 বছৰ তো তুমি মোৰ তাত আহি 1 বছৰত তোমাৰ নহল বাকি 45 ইয়াৰ্সত তুমি কি কৰি আছিলা মই তেখেতক খুদিলো সো এতিয়া এই কথাবিলাক আপুনি যদি এনালাইসিস কৰে এনাই ক'বলৈ ভাল ওয়াশিং মেচিন কিবা কিবি হিবিলাক কিন্তু বাস্তৱটো চাব লাগিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ ডেভেলপ কৰিব বিচাৰিছে তেখেতৰ চিন্তাধাৰাটো আমি বুজি পাব লাগিব যে অসমখন উন্নত ৰাজ্য গঢ়াৰ কাৰণে যেটো কাম কৰিছে তাত কোনটো বিষয়টো তেখেতে গুৰুত্ব দিছে মানে এটা সেকশন এটো কৈ থাকিব যে তাৰ কোৱাই কাম এই কাৰণে গানো ওলাই গৈছে লোক তো কহেंगे হা कहना उनकी काम है कहना तो इटु ओलाइसे किंतु आमी जिता दायित्वत आहिलो आमी की करिम तो ही कारणे আজি বিটিসিত যে ইটু মোর গাড়ীত বহুতে উঠিব গাড়ী নামি যাব কালি গাড়ীখন খালিও হৈ যাব পাৰে পৰখি আকৌ গাড়ীখন ভৰ্তি হৈ যাব পাৰে সো গাড়ীখন কিমান ভৰ্তি কিমান খালি হৈছে ইটুৰ লগত এতিয়া সময় নাই ইতিয়াৰ সময়টো হৈছে যে ৰাইজে 5 বছৰ সুযোগ দিছে এইখিনি সময়ত কিমান ভাল কাম কৰি যাব পাৰো আৰু যদি পিছত খুজক দে আৰু কাম কৰিব লাগিব খুজক নিদিয়ে সাপোজ এই কেদিন মই কৰি আছো ওহা কালি লাগি মোৰ দায়িত্ব আছে ই 12 ঘণ্টাত আৰু কি কাম কৰি যাব পাৰো হেতুহে ডাঙৰ কথা মই এনেকা ভাবো ৰাইজেফৰ নথাংমনা বিটিআরनि गाहाय खुंगिरि मानाव गेदेर प्रमोद बर' बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ नायनानै मिथिखाबाय सरायजोफोर दाना फैदो 13 बोसोर बैसोनि सासे उन्दै हिनजावसाखौ साब्रै दुथांफोरा गुवाहाटी अय' हटेलाव लांनानै जिनाहारि खालामहैनाय जाथायनि सोमोन्दै असमिया निउसावहाय मा फोरमायदों नोंथांमोना नैबे सुंद' भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाबोदो अय' हटेलनि दलबद्धभाৱে ধৰ্ষণ 13 বছৰীয়া এগৰাকী কিশোৰী তোৰ হোটেলত লৈ গৈছিলা তোমালোকে হা তোৰ হোটেলত লৈ গৈছিলা হা ক'ত নিছিলা এতিয়া গুৱাহাটী মহানগৰীত সংঘটিত হৈছে পুনৰ এক জঘন্য ঘটনা 4জন নাবালক কিশোৰৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ জালুকবাৰীৰ কৈলাশপুৰৰ এগৰাকী কিশোৰীক প্ৰথমে 4জন কিশোৰে অপহৰণ কৰিছিল অপহৰণৰ পাছতে এখন অয়' হোটেললৈ নি দলবদ্ধভাৱে ধৰ্ষণ কৰি কিশোৰীগৰাকীক ঘৰৰ কাষত পেলাই থৈ যোৱাৰ ভয়ংকৰ অভিযোগ পৰিয়ালৰ লোকৰ ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে জালুকবাৰী আৰক্ষী চকীত আৰু জালুকবাৰী আৰক্ষী চকীয়ে এজাহাৰৰ ভিত্তিত আটক কৰিছে 2জন অভিযুক্ত কিশোৰক ইফালে আন 2টা কিশোৰ এতিয়াও পলাতক বুলি জানিব পৰা গৈছে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ